ইজনী চা কেনেকৈ শুই আছে। তোৰ মাতটো শুনি চাইছে। নকৰিবি নকৰিবি। নকৰিবি 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 দুখ পাব। এৰি দে। টোপনি ভাগি গ'ল এতিয়া তাই। গুড মৰ্ণিং শুনক। গুড মৰ্ণিং। আজি বৰ ৰ'দে। ৰাতিপুৱা উঠাই দেৰি হ'ল। উঠি চাহ খাইছোঁ। এতিয়া কাম একো কৰাই নাই, কৰিম। সুন্দনী উঠিছেহে। বাহিৰৰ ৰ'দ চাওক, ভিতৰৰ পৰাই দেখাইছোঁ। জুম কৰি দিলত বৰ ধুনীয়া ক্লিয়াৰকৈ আহিছে ন। এইটো কলডিল, এই চাইডটো কলডিল লাগি আছে। এইটো কেমেৰাত চাব। কি লাগে? গৰমত থাকিব নোৱাৰি, একদম য'তে ত'তে পৰি আছে। এইফালে একদম ওপৰত ফেন চলাই লৈ এইফালে শুনো আৰু মই এইফালে আমাৰ আইদেউ ক'ত গ'ল? এইগৰাকী একদম মুখৰ আগত ফেনখন লৈ লৈছে। আমি শুনোৱে মই তলত পকাত পৰি আছোঁ। বিৰাট ৰ'দ আজি। বৰ ধুনীয়া বতাহ আছে। আহা লাইটটো দি লওঁ। লাইটটো দিয়া নাই নহয়, আন্ধাৰ হৈ আছে। তুমি নোৱাৰা ৰ'বা, নোৱাৰা। এই চুইচটো দিয়া আছে, জ্বলা নাই কেলে চা। ফিউজ হ'ল নেকি লাইটটো? ব'লা আহা, পৰিবা লাহে লাহে। ব'লা। সাজত বনাম দনিকণা মাছ পাতত দিম। এইখিলা হ'ল এখিলা, দুখিলা, তিনিখিলা লৈছোঁ। হালধি পাত, ক'লা হালধি পাত। তাৰপিছত ইয়াত দিম পিঁয়াজ আৰু ৰচুন কেইটামান দিছোঁ। তাৰপাছত এইখিনি ইয়াত দি দিম আৰু মিঠাতেল অকণমান দিম। ইয়াতে এইকেইটা থওক, এইকেইটা সঞ্জনীকে সোনকে ভাজি দিওঁ। ইহঁত দুটাই পাতত দিয়া মাছ নাখায়। এতিয়া ইয়াত অকণমান মিঠাতেল দিম, নিমখ হালধি দিম। নিমখ দিলোঁ, হালধি। এতিয়া অকণমান তেল দি মিক্স কৰি ল'ম। এতিয়া চামুচখনে মিক্স কৰি দিছোঁ, হাতেৰে চুবলৈ মন নাই। বহুত দিনৰ মূৰত খাম পাতত দিয়া মাছ। হৈ যাব। এইখিনি ধুনীয়াকৈ মেৰিয়াই এখন বান্ধি ল'ম। জ্বলাই লৈ কেৰাহী পাতি ল'লোঁ। তাৰপিছত এইটো যেনে তেনে বান্ধিছোঁ, মেনেজ কৰিছোঁ। মই ইমান ভালকৈ মানে বান্ধিব নাজানো, কিন্তু এনেকৈ কৰিছোঁ। আৰু ইয়াতে এনেকৈ দি দিব লাগিব। পটা গুটিটো দি হেঁচা মাৰি থওঁ। টাৱা হ'ব লাগিছিলে, টাৱাখনত ধুনীয়াকৈ লাগি থাকিলেহেঁতেন ভাল হ'লহেঁতেন। এতিয়া টাৱা নাই নহয়, এনেকৈ কৰিব লাগিব আৰু এনেকৈ সিজক। এইফালে মাছ ৰেডি হৈ গ'ল খাব পৰা। বিৰাট ধুনীয়া হৈছে। তাৰপিছত এইফালে বনালোঁ কুন্দুলি আলু ভাজি।